हेलो एवरीवन की खबर आपनलोकर रंजुर अन्यटी भिडिओले सकलोके स्वागतम जनाइछु आरो भिडिओটো মই আজি চৌকাৰ পৰাই আৰম্ভ কৰিছো বনাই থকাৰ পৰাই আৰু মই দালি বনাই আছো দালিতে ডিম তিনটা আসলে দি দিছো আৰু এনেদৰে চৌকাত বনাই খোৱা মজাই বেলেগ আৰু ঠাণ্ডা পৰিলে প্ৰায় আমি এনেদৰে ওপৰত চাদৰ ওপৰত আহি চৌকাত এনেদৰে বনাও খাই ভাল লাগে সেইকাৰণে এতিয়া মই প্ৰথমতে দালি বনাই আছো আৰু গুটেই বস্তুখিনি ইয়াত আনি লৈছো মানে অনানিয়া কৰি থাকিব আমাৰ বহুত দিগদাৰ হয় তলৰ পৰা ওপৰলে সেইকাৰণে আগতীয়াকৈ গুটেইখিনি বস্তু গোটাই পিটাই লৈছো আৰু ভিতৰতে কৰাত ভাত বনালো ভাতখিনিও লৈ আহিছো ডাইনিংখনো আনি ধুনীয়াকৈ পাতি লৈছো আৰু আমাৰ হিমা একদম বহুত ধুনীয়াকৈ সাফ সাফাই কৰি আছে এয়া দালি একদম ধুনীয়াকৈ উতলি আছে আৰু সিজিছে অকণ তাৰ পাছত মই ফুটনি মাৰি দিম আৰু এই চৌকাটো মোক দিদিয়ে আমাৰ কাম কৰা দিদিয়ে মোক মৰমতে দিছিলে আনি পেলাই ওপৰখিনি অকণমান ভাঙি গৈছে মই এইখিনি ধুনীয়াকৈ ঠিক কৰিব লাগিব মানে মই লিকটিয়া মাটি পোৱা নাই সেইকাৰণে ঠিক কৰিব পৰা নাই মানে বালিয়া মাটি দিলে চৌকাটো মানে ফাটি যায় সেইকাৰণে দিদি আকৌ আহিলে মই মাটি আনিবলৈ দিম তেতিয়া মাটি দি ধুনীয়াকৈ লেপি কুচি ল'ম আৰু তথাপিতো অকণমান পানী দিয়ে মই লেপি কুচি লৈছোঁ এয়া একদম আমাৰ মোকো ভাত খাবৰ কাৰণে ৰেডি হৈ আছে এইটো আমাৰ ডগিটো কিমান মৰম লাগে টিকলাটো বহি আছে ভাত খাবৰ কাৰণে আৰু যেতিয়া মই চৌকাৰ ওচৰত বহো আৰু জুইখিনিকে মানে খৰিখিনিকে খুচৰিয়ে থাকোঁ মায়ে মোক গালিয়ে দি আহিছে যে খালি জুই মানে নুমায়ে যাব তই যেনেকৈ খুচৰি আছ আৰু দালিখিনি এতিয়া গৰগৰকৈ উতলি আছে আৰু দালিত দিয়া কণী ডিম তিনটা আছিলে সেই ডিম তিনটা যিহেতু আমাৰ মাছ লোৱা দেখিলোঁ আৰু ডিম তিনটা আছিলে হিমা আৰু মই ফটাফট খাই কৰি একদম আজৰি হৈ আছোঁ হাঁহৰ কণী এনেদৰে বইল কৰি খাই বহুত ভাল লাগে আৰু এনেদৰে কেতিয়াবা মানে মাজে মাজে খাওঁ আৰু এতিয়া খাই আছোঁ হিমা আৰু মই দালি একদম গৰকৈ উতলি আছে একদম চৌকা জুই কিমান ধুনীয়া দেখিছে এনেকৈ ওপৰত বনাই খাইছোঁ চৌকাত বনাই খোৱা মজাই বেলেগ আৰু আমাৰ ইজনী একদম চাফ চাফাই কৰি আছে ইটো কৰিছে সিটো কৰিছে চকী চব উলিয়াই আনিছে আনি কৰি একদম ধুনীয়াকৈ চাফ চাফাই কৰি লৈছোঁ আৰু আমাৰ ডগিটো এনেকৈ তলতে বহি আছে কেতিয়া হ'ব কেতিয়া খাব এয়া হিমা গৈছে তললৈ মাছকেইটা আনিবৰ কাৰণে আৰু যিহেতু মাছৰ বেপাৰীটো আহিছে ঘৰত আছে কেঁচা জলকীয়া এয়া আৰু এতিয়া মই দালিত চম্ভা মাৰিম এয়া লৈছে মোৱা মাছ ঘৰতে বেপাৰীৰ পৰা মোৱা মাছ আছে পুঠি মাছ আছে কিবাকিবি মাছ আছে আৰু চিনিয়ে নাপাওঁ ভালকৈ দৈকণা মাছ নেকি এইটো এয়া দালিৰ কাৰণে ৰেডি কৰি লৈছোঁ এয়া জলকীয়া কাটি আছে আমাৰ ছোৱালীজনীয়ে আৰু মই এতিয়া দাইলত তেল মাৰিবৰ কাৰণে পূৰা ৰেডি কৰি লৈছোঁ উলিয়াই দিছোঁ পূৰা হেৰি হৈ গৈছে আৰু মই এতিয়া দালিত মানে চম্ভা মাৰিম এতিয়া পাঁচফোৰণ দিছোঁ হৈ গ'ল আৰু মাছ বাছি হোৱাই নাই মাহঁতে বাছি আছে মা আৰু হিমাই দুইজনীয়ে লাগি আছে আৰু এতিয়া বেঙেনাটো পুৰিম জুইত মানুহজনে বেঙেনা পুৰা খাব বোলে সেইকাৰণে বেঙেনাটো জুইত পুৰিবলৈ কাৰণে দি দিছোঁ আৰু হৈ গ'ল আৰু এতিয়া বাকলিটো গুচাই ল'ম তাৰপিছত মাছখিনি বাছি হৈছে আধা তাৰপিছত ভাজিম আৰু সেয়াই আৰু খানা আজি চিম্পল দালি ভাতৰ লগত মাছ এনেকৈ ফ্ৰাই কৰি খাই ভাল লাগে আৰু বেঙেনা পিটিকা ধনিয়া পাতিয়া মাছখিনি বাছা হৈ গ'ল অলপ আৰু অলপ মায়ে বাচিয়ে আছে সেইখিনি বাছি পেলাই দিছে আৰু মই ধুনীয়াকৈ নিমখ আৰু হালধি সানি লৈছোঁ ভাজিবৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ মাছৰ কাৰণে এইখিনি মাছ আৰু জলকীয়া পিঁয়াজ দি পেলাই ভাজিম শুকান ভাজি আৰু এইকেইটা অকণমান কম বইলিং কৰি থৈছোঁ মায়ে বেঙেনা দি বনাব ধনিয়া পাত দি দিছোঁ আৰু দুটামান ধনিয়া পাত দিয়াচোন মাছ আৰু বেঙেনা দি মায়ে বনাব বেঙেনা পিটিকা আৰু বনাম মই মাছৰ পিটিকা আৰু বনাম দালি পিটিকা
পিটিকা আৰু তেল গৰম হৈ গৈছে। এইটো আমাৰ মেকুৰীটো, এইটো মেকুৰীটো দেখিছেনে আপোনালোকে ক'ত বহি আছে? দিয়া আছে নহয় বোলে বহিছে ইহঁত, এয়া বাহাই নাই। সেয়া হৈছে মাছকেইটা যে ৰখাইছিলোঁ, এয়া মাছকেইটা অকণমান পিঁয়াজ দি মিঠাতেল দি নিমখ দি ধনিয়া পাত দি এয়া পিটিকা বনাইছোঁ। বেঙেনা এটা হাতে দি পিটিকি দিওঁ আৰু উপায় নাই, মাছৰ হাতে দি জুইত পোৱা বেঙেনা পিটিকা। আমাৰ হৈ গ'ল ভাত বনোৱা, এয়া মায়ে বহিছে খাবলৈ। আৰু এয়া হৈছে দালি, দালিহে আহিছে দেই, এয়াহে দালি ফুল হৈ গৈছেগৈ। এয়া খালি দাঁতকেইটা উলিয়াব জানে দেই, বেয়া দাঁতকেইটা, তাৰ বাহিৰে একো নাজানে। তাৰপিছত এয়া মাছৰ মায়ে বনালে যে সেয়া বেঙেনা পিটিকা। আৰু আমাৰ চৌকাটোৰ পৰা জুই ওলাই আছে, ধোঁৱা ওলাই আছে, ধোঁৱা। ভাত খাই আছোঁ আৰু এতিয়া এয়া হৈছে মোৱা মাছৰ কম, মানে মাছৰ ভিতৰত কণীও আছে। এয়া কমকৈ মানে ফ্ৰাই কৰি পেলাই এনেকৈ পাতত দিয়া নিচিনা পিটিকা কৰি লৈছোঁ। খাবলৈ ইমান সোৱাদ লাগিছে নহয়।